হাই ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিকসমূহ আপুনিও নিশ্চয় উপভোগ কৰে। আপুনিও নিশ্চয় জনপ্ৰিয় ধাৰাবাহিকসমূহ চাই ভাল পায়। সেয়া সূৰুযমুখীয়ে হওক বা পুৰতি তৰাই হওক বা দুহিতাই হওক, সকলো চিৰিয়েল আপুনি নিশ্চয় প্ৰতিদিনে উপভোগ কৰে। কিন্তু প্ৰিয় বন্ধু বান্ধৱীসকল, ইউটিউবত ৰং চেনেলত আজি কেইদিনমানৰ পৰা এই চিৰিয়েলসমূহ আধা দিয়া হৈছে, অৰ্থাৎ পাৰ্ট দিয়া হৈছে। সম্পূৰ্ণ খণ্ডটো আপলোড কৰা নাই। কিন্তু কিয় আপলোড কৰা নাই তাৰ বিষয়ে আপুনিও নিশ্চয় ভাবি থাকে। আপোনাৰো নিশ্চয় চাবৰ বাবে আপুনিও বিচাৰে, কিন্তু আপুনি চাব পৰা নাই চিৰিয়েলসমূহ। ইয়াৰ প্ৰকৃত কাৰণ কি? কি কাৰণত চিৰিয়েলসমূহ দিয়া নাই? আপুনি যদি এই কামটো কৰিব পাৰে, তেতিয়া আপুনি সকলো চিৰিয়েল প্ৰতিদিনে উপভোগ কৰিব পাৰিব। তেন্তে আহকচোন জানো কি কাম কৰি আপুনি প্ৰতিদিনে আপোনাৰ প্ৰিয় ধাৰাবাহিকসমূহ আপুনি উপভোগ কৰিব পাৰিব। তাৰ আগতে যদি আপুনি এই চেনেলটোৰ প্ৰথমবাৰ ভিডিঅ' চাইছে, তেন্তে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ৰং চেনেলত সম্প্ৰচাৰিত প্ৰিয় আপোনাৰ ধাৰাবাহিকখনৰ নাম অৱশ্যেই কমেণ্ট ছেকশ্যনত জনাব। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰং চেনেলত কোৱা হৈছে যে সকলো ধাৰাবাহিক আপুনি টিভি চেনেলত কেৱল উপভোগ কৰক। আপুনি কেৱল টিভি চেনেলতহে চাব পাৰিব। তাৰ বাবে আপুনি কি কৰিব? আপোনাৰ ঘৰত যদি টিভি নাই, টিভি থাকিলেতো আপুনি টিভিতে উপভোগ কৰিব পাৰিব। আৰু যদি আপোনাৰ ঘৰত টিভি নাই, তেতিয়া আপুনি প্লে ষ্টৰৰ পৰা জিঅ' টিভি এপছটো আপুনি ডাউনলোড কৰি সেই এপছটোত আপুনি প্ৰতিদিনে এই চিৰিয়েলসমূহ সময়মতে আপুনি সম্পূৰ্ণ এপিছড চাব পাৰিব। গতিকে আপুনি যদি চাই ভাল পায় চিৰিয়েলসমূহ, তেতিয়া আপুনি এই কামটো কৰি ৰাখক। তেতিয়া আপোনাৰ প্ৰিয় ধাৰাবাহিকখন প্ৰতিদিনে আপুনি উপভোগ কৰিব পাৰিব। গতিকে আপুনি নিশ্চয় বুজিব পাৰিলে কি কাম কৰিব, কিয় চিৰিয়েলসমূহ দিয়া নাই নিশ্চয় জানিব পাৰিলে। কি কাৰণে এই চিৰিয়েলসমূহ আধা দিছে, সেই কাৰণটো আমি আপোনালোকক জনাব নোৱাৰিম। কাৰণত ৰং চেনেলত সম্পূৰ্ণ এপিছডটো আপলোড কৰা নাই, তাৰ বিষয়ে এতিয়াও উল্লেখ কৰা নাই। গতিকে আপুনি আপোনাৰ প্ৰিয় ধাৰাবাহিকখন আপুনি জিঅ' টিভি এপছটো ডাউনলোড কৰি প্ৰতিদিনে উপভোগ কৰক। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।